যদি আপোনাৰ মনে বিচৰা ধৰণে হোৱা নাই, বিশ্বাস কৰা সেইটো ভগৱানৰ মনে বিচৰা ধৰণে হৈছে। কাৰণ ঈশ্বৰে কেতিয়াও কাৰো অনিষ্ট হোৱাটো নিবিচাৰে। সময়ৰ এটা বৰ সাংঘাতিক গুণ আছে, কি জানেনে? লাগিলে যিমান সুখৰ সময় নহওক বা যিমানেই দুখৰ সময় নহওক, ই কেতিয়াও তোমাৰ লগত বেছিদিন নাথাকে। সৌভাগ্য সেইজনৰে ভাগ্যত থাকে, যিয়ে নিজৰ পৰিশ্ৰমেৰে নিজৰ ভাগ্য লিখিব পাৰে। ভগৱানৰ আদালতত মাত্ৰ নিজৰ কৰ্মৰেহে পৰিচিত হ'ব পাৰি, নামেৰে কেৱল মাতিবহে পাৰি। ভগৱানে সম্পৰ্কবোৰ বনাই দিছিল দুখ বেদনা আৰু সমস্যাবোৰ ভাগ কৰিবলৈ, কিন্তু আজিৰ দিনত আমি সম্পৰ্কবোৰ ব্যৱহাৰ কৰিছোঁ সম্পত্তিবোৰ ভাগ কৰিবলৈ। মানুহ হাঁহি থকাৰ কাৰণে বা আনন্দত থকাৰ কাৰণে কেতিয়াও মৃত্যু নহয়। মানুহৰ মৃত্যু হয় কাৰণ সিহঁতে হাঁহিবলৈ পাহৰি যায়। ৰাম আৰু ৰাৱণ সমান শক্তিশালী আছিল। দুয়োজনৰ মাজত পাৰ্থক্য এটাই আছিল যে ৰাৱণৰ নিজৰ জ্ঞানৰ ওপৰত অহংকাৰ আছিল আৰু ৰামৰ অহংকাৰৰ ওপৰত জ্ঞান আছিল। যদি দুখত থাকিব বিচাৰিছা, সকলোৰে দুখবোৰ বিচাৰি ফুৰা, আৰু যদি সুখত থাকিব বিচাৰিছা, সকলোৰে গুণবোৰ বিচাৰা। নমস্কাৰ, মই হিৰকজ্যোতি কলিতা, আপোনালোকে চাইছে ইনস্পায়াৰিং অসম। যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।